যিহেতু এটা ফলছ এলিগেশ্যন লগাই এখন FIR লজ হৈছিলে যোনটো মই আগতেও জনাইছোঁ সামাজিক মাধ্যমৰ ধৰে তো সেইকাৰণে ভালেই হৈছে তেওঁ মাতিছে মই খুব ভাল পাইছোঁ যে মই আহি নিজৰ মোৰ ষ্টেটমেণ্টটো দিলোঁ মোৰ পক্ষখিনি ৰাখিলোঁ আৰু মোৰ পুৰা বিশ্বাস আছে ছিষ্টেমৰ ওপৰত তেওঁলোকে গোটেই ইনভেষ্টিগেশ্যনখিনি ভালকৈ কৰিব নাই একদমেই কৰা নাই আকৌ ক'ম মই যিহেতু এটা ফলছ এলিগেশ্যনছ আছিলে আৰু সেইটো লৈ মই সেইকাৰণে আকৌ ক'ম যে ভাল পাইছোঁ মাতিছে মোৰ নিজৰ ষ্টেটমেণ্টখিনি দিলোঁ এতিয়া ইনভেষ্টিগেশ্যনে ডিউ কোৰ্চ অফ একশ্যনত যি হয় হ'ব হয় নাই মই এটা কথাই ভাল পাইছোঁ যে এইটো গোটেই ইনচিডেণ্টটো যোনটো হয় এইটো লৈ পেলাই মই ফাৰ্ষ্ট কমপ্লেইন দিছিলোঁ ইলেকশ্যন ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আমাৰ কামৰূপ মেট্ৰক মই ফাৰ্ষ্টত এটা কমপ্লেইন দিছিলোঁ এই গোটেই চিটুৱেশ্যনটো লৈ আৰু তাৰ ওপৰত তেওঁলোকে এটা পাব্লিক নটিছো ইছ্যু কৰিছিলে সেই দিনাই সেই আবেলিয়ে তো সেইকাৰণে খুবেই ভাল হৈছে যে এইটো ইছ্যুৰ ওপৰতে তেওঁলোকে যিহেতু এতিয়া আকৌ ফলছ এলিগেশ্যন লগাইছে চ' মই আহি মোৰ যিখিনি ক'বলগীয়া কথা আছিলে মোৰ ষ্টেটমেণ্টছখিনি মই দিলোঁ হয় হয় সেইটো লৈতো একো এতিয়ালৈকে ব্যৱস্থা হোৱা নাই তেওঁলোকে কৈছে যে তেওঁলোকে কামবোৰ কৰি আছে কিন্তু ইমান সময় কিয় লাগিছে মই নাজানো